हेलो एवरीवन स्वागतम जनाइছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ আশা কৰোঁ আপোনালোক ভালে আছে আমাৰ বৰ্তমান ভালে আৰু এতিয়া 11:30 মানে বাজিব হ'ল ভিডিঅ'টো এতিয়া ষ্টাৰ্ট কৰিছোঁ ভিডিঅ' মানে নকৰিলে থাকিয়ে যায় আৰু ইমান গৰম পৰিছে একদম মানে ভিডিঅ' কৰিবলৈ মন নোযোৱা আছে আৰু কাৰণে ষ্টাৰ্ট কৰি দিছোঁ আৰু কি দেখাব পাৰিম নাজানো অকমানকৈ দেখাই যাম আশা কৰোঁ ভিডিঅ'টো চাই ভাল পাব আৰু যদি ভাল পায় লাইক এটা কৰি দিব কমেণ্ট এটা কৰি জনাব কেনেকুৱা পালে আৰু সাবস্ক্ৰাইব কৰি দিব দেই সাবস্ক্ৰাইব নকৰাকৈ নাযাব বহুতে মোৰ ভিডিঅ'বোৰ চাই কিন্তু সাবস্ক্ৰাইব কৰি থৈ নাযায় সেইটো কাৰণে আৰু সাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো স্কিপ নকৰাকৈ চাব তেতিয়াহে ৱাচ টাইমটো বাঢ়িব স্কিপ যদি কৰি চাই তেতিয়া ৱাচ টাইমটো নেবাঢ়ে আৰু নাইও বঢ়া বাৰু ভিডিঅ'টো অকণমান চাই ক্লিক কৰে আকৌ কাটি চাই কিছু মানে চবকে কোৱা নাই ভিডিঅ'টো স্কিপ নকৰাকৈ চাব তেতিয়া আগবাঢ়ি যাব পাৰিম আপোনালোকে ছাপোৰ্ট কৰিলেহে মই আগবাঢ়ি যাব পাৰিম আৰু আপোনালোকৰ অকণমান সাহসে মোক আগবাঢ়ি যোৱাত সাহস দিয়ে সেইটো কাৰণে চাই যাব কিমান কি দেখাব পাৰোঁ নাজানো পাছফালে আহি পানি ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ এতিয়া আৰু বতৰটো আজি বৰ বেছি গৰমো নহয় বাৰু সেইটো কাৰণে চাই থাকিব মা কি খাইছা জি মাছকেইটা অনাৰ পৰা তাইক মানে লাগেই আইতাকৰ ওচৰলৈ গৈ পানি পাকঘৰত বহি আছেগৈ মাছকেইটা ভাজি দিলত হে একদম আহিছে আৰু ইমান মাছৰ হেঁপাহ অনাৰ পৰা জি ন তাইক লাগে মোবাইলটো দেখিছে ইমানকেইটা আনিছোঁ নাখায় বাৰু এনেই অকণমানহে খুৱাম ন তাইকহে লাগে আকৌ লোকেল মাছ খুৱাই দিছোঁ সেইটো কাৰণে ন লোৱা এয়া লোৱা খাই দিয়া পৰিবা সেইফালে পৰিবা এইফালে এইফালে আহা খাবানে এইবাৰ পানী দুষ্ট নকৰিবা জিজি খোৱা নহয় জিজি খাবলৈ নিদিম আকৌ মই ইমান ধুনীয়া বতাহ মাৰিছে নহয় মানুহে মানে ভিতৰত মাছ খাই আছিলে ফেনৰ তলত মোৰ কাৰণে বাহিৰলৈ লৈ আহিছোঁ ইমান ধুনীয়া বতাহ মাৰি আছে আৰু কৈছোঁৱে আমাৰ শুনো মানে মাছ বুলি ক'লে ইমান নাখায় তথাপিও মাছ বুলি ক'লে হেঁপাহ এটা বেছি আৰু তাই সেইটো কাৰণে বাপেকে য'ত পায় যেনেকৈ পায় আনি আৰু তাইলৈ এতিয়া বাপেক নিচাও সেনেকৈ ধৰিলে পথাৰত হাল বাইছেগৈ আমাৰ অকণমান দূৰ আৰু নিচা কম মাটি নিচাকৈ লৈ আহিলে তাই একদম মাছখিনি দেখি পানি মানে একদম খাওঁ মোবাইলটো ৰ'বা অকলে যোৱা এইফালে শালিকাটো চাওক এইটো এইফালে আমাৰ এইজনী শালিকি এজনী অকণি শালিকি ন অতি শালিকি এইফালে আহাচোন খোজকাঢ়ি আহা গা ধুমগৈ আহা পিটিককৈ আহিব দেই এতিয়া গা ধুমগৈ বুলি ক'লোঁ যে আমাৰ শুনো তলফালে এয়াৰ কণ্ডিশ্যন হৈ আছে ন অকল গেঞ্জিটোহে পিন্ধি আছে এইফালে গিলাচ চিলাচ চব আমাৰ শুনমানো কাম হ'ব পেলাই থোৱা দুষ্ট ব'লা গা ধুম ব'লা হাত ক'ত মহাইছে দুষ্ট কৰা তুমি ন ব'লা গা ধুম ব'লা খোজকাঢ়ি ব'লা হাইয়া ব'লা খোজকাঢ়ি ব'লা যাবগৈ দেই এতিয়া
ব'লা বহিবা ভালকৈ ভালকৈ খোজকাঢ়ি ব'লা ভালকৈ খোজকাঢ়ি ব'লা 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 খোজকাঢ়ি ব'লা আহা খোজকাঢ়ি ব'লা চি 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 ব'লা ভাই খোজকাঢ়ি ব'লা ব'লা নিজে ব'লা খোজকাঢ়া ব'লা কেলে দুষ্ট কৰিছে পিটিম আকৌ চাওঁ ৰ'বা অকণ ৰ'বা ব'লা তুমি ব'লা মই নিম ৰ'বা ৰ'দ দিছে মই নিম ৰ'বা ইফালে আমাৰ হনুমানো ৰেডি ন গা পা ধুই একো ফুটটো খাই আছে যি পায় তাকে মুখলৈ নিয়ে অ' ছোৱালীজনীয়ে এইজনী জোতা চোতা পিন্ধি একদম গাভৰু আৰু ঘৰতে জোতা পিন্ধি থাকে আৰু পাই ন টিকনিডাল চাওঁ টিকনিডাল এইডাল টিকনি ন চুলিখিনি দীঘল হৈছে আৰু ন বেলেগ আৰু দেই কৈ আছোঁ জলকাকৈ মানুহকে দুপৰীয়া ভাত খাবলৈ দুপৰীয়া ভাত খোৱা কাৰণে গা পা ধুই আজৰি কৰি থৈ আহিছোঁ দুবাৰ গা ধোৱা হ'লে আকৌ গধূলিলৈকে চাগে আৰু এবাৰ ধুবহি অকলে অকলে কৈ আছে দেখিছা পলাই গুচি আহিছে তাই চিচি কৰি দিলেহি আহি আকৌ গৈছে পেচাব কৰিবলৈ ৰখি লৈছিলে আকৌ গৈছে এইফালে প্ৰকাণ্ড পুখুৰী তোমালোকৰ ওচৰলৈ গৈ আছে এই যে আৰু দেই সঁচাকৈ দুপৰীয়া ভাত এয়া পুঠি মাছ লৈছোঁ এয়া মৰণা জলকীয়া পিঁয়াজ এটুকুৰি ৰাতিপুৱাৰ শাক আছিলে হ'লে কিবাকিবি এনেকৈ লৈছোঁ দুপৰীয়া ভাতকেইটা এনেকৈ খাব পাৰি অকণমান কিবা হ'লেই আৰু খাই ল'মগৈ দেই হৰা কি কৰিছা মই আনি নিদিওঁ নেকি হে পলথিন চালৈকে ফুৰিছা যে সেইজনী এইফালে আহা বেলেগ সাৰামি হৈছে দেই আমাৰ শুনো নৰসিংহয়া ৰাতি সাঁজ কোমোৰা আলু মাছ আছে আৰু এইফালে আমাৰ সোণ মানুহ আৰু মই খাবলৈ নিদিওঁ যে বিস্কুটৰ পেকেট চেলেকি আছে ক্ৰীম আছে যে সেইটো কাৰণে খাই আছে তাই পেকেটটোত ক্ৰীম বুলি ক'লে বলিয়া ক্ৰীম ক'ত যোৱা আকৌ ঢং কৰিবা আকৌ টিক গৈছে একদম খোজকাঢ়িব পৰা যায় আৰু দেই এটা উঠাচোন উল্টি খাই যাবা আকৌ গুচি গ'ল আৰু টিককে উঠি গুচি গ'লগৈ এই ওপৰলৈকে একদম